জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট অৰ্থাৎ বেহাবাৰী আউটপোষ্টৰ মোহন তেওঁ আচলতে কিহৰ কাৰণে ক্ষমা বিচাৰিছে আপোনালোকেতো জানেই। কালিৰ পৰা এটা ভিডিঅ' বৰকৈ ভাইৰেল হৈ আছে। অসমীয়া ভাওনা সংস্কৃতিক লৈ তেওঁ কৰা কিছুমান ভুলৰ বাবে সেইকাৰণে তেওঁক বহুতে বহুত ট্ৰল কৰিছে আৰু বাতৰিটো বহুত বেলেগকৈ উলিয়াইছে। তেওঁনো কি বুলি ক্ষমা খুজিলে ৰাইজৰ আগত আপোনালোকে চাবচোন ভিডিঅ'টো। গাঁৱতে ডাঙৰ হোৱা, ভাওনাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত নহয় যদিও ভাওনাৰ সংস্কৃতি মই বুজি পাওঁ আৰু সেই ভক্তিভাৱো মোৰ আছে। আৰু কেতিয়াবা সময় সুবিধা পালে ৰাইজৰ মনোৰঞ্জনৰ কাৰণে হওক বা ৰাইজৰ দাবীত এপাক ওলাওঁ, কিন্তু ইমান গভীৰতালৈ এতিয়ালৈকে যোৱা নাই। সেই দৃশ্যাংশত যেতিয়া দেখিছিলোঁ, আমি সৰুতে দেখিছিলোঁ যে আমাৰ ইয়াত মোহিনী যেতিয়া ওলায়, সমুদ্ৰ মন্থনৰ পিছত যেতিয়া দেৱতা আৰু অসুৰৰ মাজত যেতিয়া কাজিয়া লাগে, সেই কাজিয়াখন হেৰি কৰিবৰ কাৰণে দেৱতাক অমৃত খুৱাবৰ কাৰণে বিষ্ণুৱে মোহিনীৰ অৱতাৰ লয়, মোহিনীৰ ৰূপ লয়। আৰু তেতিয়া মানে আমাৰ হয় কি মোহিনীৰ লয়লাসটো অলপ বেছিকৈ হয়। বাট আমাৰ ঘিনিটো এনেকৈ বাজনা এখন আছে, তাতে নাচে। সৰুৰ পৰা মই দেখি আহিছোঁ আৰু তেনেকৈ সেইদিনাখন নাচিলোঁ। নাচাৰ পৰিচালক মহোদয়ে মানে ক'লে যে যেতিয়া দেৱতাই অমৃতৰ কলহ দিবলৈ অমান্য কৰে, মোহিনী হাতত দিবলৈ অমান্য কৰে, তেতিয়া কাণে কাণে কিবা এটা ক'ব দিলে, যিটো প্ৰেম প্ৰস্তাৱ হ'ব পাৰে, যাতে দেৱতাৰ অসুৰৰ মন বিচলিত হৈ মোহিনী কলহটো যাতে দি দিয়ে। আৰু মই আচলতে এনেকৈ নাচি থাকোঁতে ইমান হেৰি নহয় ন, মই কাণে কাণে কথা কওঁতে সেইটো মানে চুম্বনৰ দৃশ্য নিচিনাই লাগিছে। কিন্তু মই মনৰ পৰা কওঁ সকলো ৰাইজক যে ভাওনা সংস্কৃতি অপমান কৰা মোৰ ধৃষ্টতা নাই, যিহেতু মোৰ নতুন এই সাংস্কৃতিক পথাৰত নতুন। আৰু যিসকল লোকে এতিয়াও দিনে ৰাতিয়ে কষ্ট কৰি আছে ভাওনা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে, আৰু সেই মানুহখিনিক কেতিয়াও মই মানে আঘাত দিয়াৰ মোৰ ধৃষ্টতাই নাই। গতিকে আপোনালোকে ভুলকৈ বুজি নল'ব, সেই দৃশ্যাংশটো চুম্বনৰ নহয়, সেইটো কাণে কাণে কথা কোৱাহে আছিল। আৰু খালি এটা অতিৰঞ্জিত হ'ল, সেইটো মানে নাচি থাকোঁতে ৰাইজৰ মানে উচ্ছ্বাস উল্লাসৰ মাজেদি নাচি থাকোঁতে মই কিছুমান মই নিজে দেখিছোঁ ভিডিঅ'টোত, সেইটো মোক মানে ক'ব নোৱাৰাকৈ মানে ফ্লাইং কিছৰ নিচিনা দিছোঁ। সেইটো দিব নালাগে আচলতে, সেইটো মোৰ ভুল হৈছে। মই ৰাইজৰ ওচৰত মই এইটো মানে ক্ষমা প্ৰাৰ্থী, আৰু মই মানিও লৈছোঁ এইটো ভুল হৈছে, কেতিয়াও কৰিব নালাগে। ভাওনাত ইমান অভিজ্ঞতা মোৰ নাই, কিন্তু ভৱিষ্যতে আপোনাক কথা দিলোঁ যে এই ভুল হৈছে বুলি মই ভাওনা সংস্কৃতিৰ পৰা আঁতৰি নাহোঁ, মই অসমীয়া ল'ৰা হিচাপে। কিন্তু ভৱিষ্যতে ভালকৈ শিকি বুজি সাৱধান হৈ ভালকৈ শিকিম, ৰাইজে শিকাই বুজাই ল'ব, যাতে এনেকৈ ভাওনা কৰিব, যাতে আপোনালোকে যেনেকৈ আজি গালি পাৰিছে কাইলৈ নিজে শলাগ লয়, তেনেকৈ শিকাই বুজাই ল'ব। সেইখিনি ক'ব বিচাৰোঁ। খালি মানে এই যোনখিনি মুকুতাক মাৰা আছিলে সেইখিনি সন্মুখীন হোৱা নাই, সেইটো কৰিব নালাগে। আৰু আচলতে ৰাইজে মোক বেয়া পাইছে কিয়? ৰাইজে মোক ভাল পায়, আচলতে মৰম কৰে। ৰাইজে মোক ভাল পায়, আৰু ঘৰৰ ল'ৰাটো বেয়া হোৱাটো কোনো নিবিচাৰে। আজি মোক কিবা এটা ভুল হ'লে দেউতাই গালি পাৰে, মায়ে মোক গালি পাৰে, তেনেকৈ ৰাইজে মোক মৰম কৰে। সেইকাৰণে আজি ভুলটো দেখি গালিও পাৰিছে, আৰু সদূৰ ভৱিষ্যতে সেইটো ভুল নহয়। আৰু মই সেইকাৰণে ৰাইজৰ ওপৰতে পেলাইছোঁ যে সদূৰ ভৱিষ্যতে ভালকৈ প্ৰশিক্ষণ লৈ, ভালকৈ তাৰ গুৰুত্ব বুজি, ভালকৈ সেই ৰাইজে শলাগ লোৱাকৈ ভৱিষ্যতে ভাল